তো গাইজ আমি গৈ আছোঁ, ক'ত গৈ আছোঁ গম পাব আপোনালোকে, মাত্ৰ ভিডিঅ'টো চাই থাকক, তাৰপিছত দেখিব আমি ক'ত গৈ আছোঁ। তো গাইজ ফাইনেলি পাই গ'লোহি আকৌ আমি এতিয়া মানে কি গা ধুবলৈ যিহেতু কাপোৰ কানি অনা নহয়, মানে এতিয়া কি গাটো ধুব লাগিব ন, যিহেতু ইমান দূৰৰ পৰা আহিছোঁ। বালিখিনি মানে কি ইমানে গৰম মানে কি ইমানে গৰম আৰু কি ক'বা আৰু, মানে কি খোজটো মানে বালিতে পৰিছে গোটেই মানে ৰ'দটোৰ পৰা মানে কি ইমান জোকা আছে ৰ'দটো, মানে কি খোজকাঢ়িবলৈ বহুত দিগদাৰ আছে। তো ইয়াতে এতিয়া কাপোৰ চাপোৰ হাত পেণ্ট লৈ লওঁ। कपड़ा लेगा चलेगा पता नहीं आधा चलेगा अभी पेन का दाम कितना చేసి పడిపోయిన ఇద్దరు నూరు ఇంగ్లీష్ లో వస్తుంది কি কৰিব গ'লে যিহেতু গা ধুব লাগিব ন, গা ধুলে মানে কি লং পেণ্টটো পিন্ধিতো গা ধুব নোৱাৰোঁ, গা ধুব বহুত দিন হ'ল আগত আহি থাকোঁ, কিন্তু গা ধোৱা নহয়। আজি গা ধুই যাম বুলি আহিছোঁ। গাটো ধুম বুলি ভাবিছোঁ, কিন্তু মানে কি গাটো ধুবলৈ বেয়া লাগে, যিহেতু মানে কি সাগৰ গোটেইখন বালি আহে ন, পানী গোটেইটো বালি আহে তথাপিতো গাটো ধুম বুলি হাফ পেণ্টটো চেঞ্জ কৰি ল'লোঁ, কিন্তু মানে এটকো বেড লৈ দিছোঁ, সিহঁতক মানে অলপ বহিব দিছোঁ, আমি গাটো ধুই আহোঁগৈ বুলি কৈছোঁ। তো মানে কি গা ধোৱা মানুহ প্ৰায় কমে, মানে বালিটো বেছি আহে ইয়াত। কেনেকুৱা লাগিছে নিছা মজা। এইটো আমাৰ আকাশ ভাইটি, কি হ'ল টোপনি নাযায়, কিন্তু টোপনি নাযায় নি? গা ধুমগা, গা ধুবিনে? নুধুৱ? ধুবি? অঁ আকাশো আমাৰ লগত গা ধুম বুলি কৈছে, ব'ল আকাশ গা ধুমগা। তো গাইজ দেখিছে কিমান ডাঙৰ ডাঙৰ ঢৌ আহি আছে। তিয়ালেই তো গাইজ তিয়াই পেলালে। যাবই নাই, মানে ইমানে ডাঙৰ ঢৌ আহিছে, কি ক'ম আৰু, মানে কি ভয় লাগিছে যাবলৈ। মানে এই বিশালক তিয়াব দিয়ে, তিয়ালে। তো গাইজ যি ডাঙৰ ঢৌ আহিছে, মানে ইয়াত কি গা ধুবলৈ মানে কি সুবিধা নাই, মানে গা ধুব নোৱাৰোঁ মানে, একদম পালোঁ মানে এই যি অলপ পিটিব লাগিব, বাকী গা ধোৱা মানে কি সুবিধাটো কেতিয়াও নহ'ব মানে। কাৰণ মানে বেছি তললৈ ইয়াত নামি যাব নিদিয়ে, যিহেতু মানে কি পুলিচ আছে ওচৰত, পুলিচ আছে, মানে কি যিহেতু ডাঙৰ ডাঙৰ ঢৌ আহি থাকে, ঢৌত মানে কি হয়তো পানীও যাব পাৰে, ঢৌত মানে উল্টা ঢৌ ইমান ডাঙৰ ডাঙৰ ঢৌ আহি আছে, সেইটো কাৰণে মানে কি গা ধুব নিদিয়ে, মানে কি গা ধুব মানে কি পাৰিব পামতে এনেই বাগৰি ফুৰিব পাৰিব, কিন্তু তললৈ যাব দিয়ে। দেখিছে কিমান ডাঙৰ ডাঙৰ ঢৌ আহিছে। ইটোতকৈ ডাঙৰ আহি আছে মানে ঢৌ। অকণমান আগলৈ যা।
ইচ্ছা অকণমান তিয়াব মন গৈছে, তো আগলৈ যাওঁ বুলি কৈছোঁ। এইটোতো অলপ সৰুকৈ আহিলে বুলি নিতিতে, তথাপিও তিতিলে নেকি অলপ। যা যা আগলৈ যা আগলৈ যা। তিয়ালে চাবি দেই, তিয়ালে তিয়ালে তিয়ালে। তো আমাৰ আকাশক ধৰি লৈছোঁ, আকাশক অকণমান তিয়াং বোলো। সেইটো মানে এই সৰুতে মানে কি পানী অকণমান হেৰি কৰিব দিলে মানে ভয় ভাঙে বুলি কয়, তাকে অকণমান লৈ আহিছোঁ। সি অকণমান তিতিব পালে ভাল পাব মনটো। তিয়ালে 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 আকাশ কেনেকুৱা লাগিছে? ভাল লাগিছে না? হে ভাল লাগিছে? ভয় কৰিছে চাগে অকণমান, মানে কি ঢৌটো বহুত ডাঙৰকৈ আহিছে, ঠেলি দিয়ে মানুহটো, তাকে ভয় কৰিছে নেকি। তো ইয়াত যদিও ৰ'দটো দি আছে মানে কি একো গৰমৰ মানে অনুভৱ হোৱা নাই, মানে যিটো ঠাণ্ডা হৈছে, বালিটো পানী লাগিলে ঠাণ্ডা, অলপ যদি ওপৰলৈ যাওঁ মানে বালিটো যিটো ৰ'দত মানে কি খোজকাঢ়িব নোৱাৰে, মানে অদ্ভুত গৰম মানে। তাকে এতিয়া ধৰক এইডোখৰত আছোঁ মানে ধৰক ধুনীয়া ঠাণ্ডা ঠাণ্ডা লাগি আছে, মানে বেলি পোহৰ কোনো অনুভৱ কৰিব পৰা নাই, বেলি ঢৌ এটা আহি আছে, তাকে আকাশে কি কৰে চাওঁ। আকাশ আহিছে 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 আকাশ আহিছে আহিছে আকাশ আহিছে। অ' আকাশ 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 আকাশ, গোটেই মানুহ মানে তাক মানে আধাটো ডুবিয়াই পেলাই। অ' তাতকৈ ডাঙৰ তাতকৈ ডাঙৰ তাতকৈ ডাঙৰ, বহুত ডাঙৰ বহুত ডাঙৰ বহুত ডাঙৰ। তো আকাশত কেৰাণীটো খতম, মোকোতো 50% কেৰাণী 50% লাগি আছে। এবাৰ উল্টাকে গুচি আহিছে পানীটো মানে।